নমস্কাৰ বন্ধুসকল শতপ্ৰজ্ঞা লাইব্ৰেৰী ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্ন আছে, শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ব্ৰিক্স শীৰ্ষ সন্মিলনত কোনজন বিশ্ব নেতাক SHRAI পেইণ্টিং উপহাৰ দিয়ে? এ. ভ্লাদিমিৰ পুটিন, বি. শ্বি জিনপিং, সি. ৰামাফোছা, ডি. ফাতাহ আলী চিচি। আনসাৰ এ. ভ্লাদিমিৰ পুটিন। কুৱেশ্যন নম্বৰ 2, বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? এ. ভাস্কৰ বৰ্মন, বি. সুপ্ৰতিষ্ঠিত বৰ্মন, চি. ভূতি বৰ্মন, ডি. চন্দ্ৰমুখ বৰ্মন। আনসাৰ এ. ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3, ভাস্কৰাব্দ বা কামৰূপী চন কোনজন ৰজাই প্ৰচলন কৰে? এ. শশাংকৰ, বি. হৰ্ষবৰ্ধন, চি. ভাস্কৰ বৰ্মন, ডি. মহেন্দ্ৰ বৰ্মন। আনসাৰ চি. ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 4, গুৰুচৰিত ৰচনা কৰিছিল? এ. কবিৰ হেম সৰস্বতী, বি. কবিৰত্ন সৰস্বতী, চি. হৰিহৰ বিপ্ৰ, ডি. ৰামচৰণ ঠাকুৰ। আনসাৰ ডি. ৰামচৰণ ঠাকুৰে গুৰুচৰিত ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 5, চুকাফাৰ সমসাময়িক চুতীয়া ৰজাজনৰ নাম কি? এ. কোচি, বি. বিশাপতিফা, চি. নীতিপাল, ডি. ধৰ্মধ্বজপাল। আনসাৰ এ. কোচি। ধন্যবাদ বন্ধুসকল।